আউটপোষ্ট সহযোগ কৰিছে লিকুইড ফাইনেন্স গোল্ড লোন মিডিয়েশ্যন আৰু হকিন্স প্ৰেছাৰ কুকাৰ উইডৱাছ ৰং ধেমালি কেঁচুৱা উইডৱাছৰ কেঁচুৱা মোৰ ফাৰ্মাচী বন্ধ কৰিব আপুনি বন্ধ কৰি দিম ইমান সাহস আপোনাৰ গমেই পোৱা নাই মই কি বস্তু বন্ধ কৰি দিম তোৰ ফাৰ্মাচী লাইচেন্স কেঞ্চেল কৰিম ফাৰ্মাচী বন্ধ কৰি দিম পেচাই থাকিবি এই যাওক যাওক ময়ো দেখুৱাম ৰং মোক ভাঙি দিম একদম মুখখন ভাঙি কি কৰিবা মোৰতো ভাঙা মুইখন হ'ব মই কি কৰিবা কি হৈছে চৰ্চটা দিয়কচোন ইয়াত কি কৈছা তহঁত দুটামান দিবলৈ দিম কাম নাই আৰু তোমাৰ ইয়াৰ লগত লাগি থাকিবলৈ চুপ কি হ'ল কিয় কান্দিছে বৰ্ডাৰৰ পৰা কিবা খবৰ আহিছে নেকি খবৰ কিবা বোলো বেয়া খবৰ আহিছে নেকি BSF ভিন্দৰ ভৰ্তি কথা ক'বলৈ আহ কিয় বেয়া খবৰ আহিব বেয়া খবৰ যদি অহাই নাই তেনেহ'লে কান্দিছে কি বেয়া পাইছে বাকলি তোৰ ফাৰ্মাচী আছে আমি কি কৰিব লাগে এতিয়া ফাৰ্মাচীখন বন্ধ কৰিব পাৰে নেকি কওকচোন দৰ্জা থাকিলে পাৰে সি বোলে মোৰ ফাৰ্মাচীখন বন্ধ কৰি দিব আৰু মোৰ ফাৰ্মাচীৰ লাইচেন্সো কেঞ্চেল কৰি দিব কোনে এই আপুনি থাইৰয়ডৰ মেডিচিন খায় নেকি ইউৰিক এচিড চুগাৰ নাই নাখাওঁ তেনেহ'লে আপুনি জীয়াই আছে কেনেকৈ নকৰি তোৰ মোনা মুঠতে ছাৰ এইখন থানাত মই থাকিলে কোনোবা দিনা মৰিব লাগিব ছাৰ কিয় মৰিব হে ছাৰ কালি সেই বিউটিক দগাৰ গাৰ বিষ মৰাই নাই আজি একো লাঠিকো এনেকে থাকিলে মই সেই মানুহটো বাৰু কেনেকে জীয়াই থাকিম ছাৰ এইবিলাক চব বিৰোধীৰ ষড়যন্ত্ৰ আপুনি কি পলিটিকেল লিডাৰটোহে বিৰোধীয়ে ষড়যন্ত্ৰ কৰিবলৈ নহয় ছাৰ এইটো কি এখন ফোন নম্বৰ ছাৰ কাৰ তোমাৰ যে তেলডাল অকণ ফাটিছে দেহখন তেল অকলে ফাটে তেল হয় উতলে নহলে গৰম হয় গৰম তেলতে পেলাই কেতিয়াবা ছয় ভাজন দিম ভাজন ছটা উচি তোমাৰ চাবা তোমাৰ চাউণ্ড বক্সটো আকৌ কি হ'ল বহি গ'ল জানানে কিয় ক'ৰবাত চিঞৰিছিলা নেকি ভাষণ এটা শুনিছিলো কাৰ ভাষণ মোৰ মাতি উঠাইছিলে অকণমান ডাঙৰকে কওকচোন একেবাৰে নেলো ফালি পেলালে যে টিভি টিভিটো চিচি ভাষণ দি আছে শুনিয়েকে ভাতটোৱে বহি গ'ল টিভি কি ভাষণ তই কিয়
ভাষণ দিয়ে নহয় ভাষণ আৰম্ভণি কৰে এজন স্বৰ্গীয় আই শ্ৰদ্ধাৰ ৰাইজ শ্ৰদ্ধা এতিয়া তোমাৰ ভাষণ শুনো কোনে এনেকুৱা ভাষণ দিলে তোমাৰ মাত ফালি পেলালে যে টিভিটো যি চিঞৰি কৈছে শুনিকে মাতটোৱে বহি গ'ল কথাকে কি এনেকুৱা ভাষণৰ নামে তুমি মাত ভাঙি পেলালা তোমাৰ আকৌ কি হ'ল মাতটো কি হ'ল কি তোমাৰ মাতটো কিয় বহিছে মোৰ নাই বগাটো এতিয়া যে কি এনেকুৱা ভাষণ শুনিলে ন মাতে বহাই পেলালে ইলেকশ্যন ভাষণ যি চিঞৰি কৈছে মোৰে মাতটো চুৰ কৰাৰ নিচিনা লাগিল বহি গ'ল বাকলি কৈছে কথা তুমি আকৌ ডাইলগটো কেলে মাৰিছা আছে মোক কিয় মাতিলে বাৰু জানো কি হ'ল তোৰ যে ফাটা চাউণ্ড ছেট দুটা শুনি বঢ়িয়া লাগিছে একদম আহুজা অভদ্ৰ চবে চব অভদ্ৰ হেৰি আপোনাৰ ফাৰ্মাচীত চব মেডিচিন পায় নহয় পাই মোৰ ডাঙৰ ফাৰ্মাচী হেৰি মুখখন চিকচিকীয়া কৰিবলৈ কিবা মেডিচিন পাম নেকি কাৰ মুখ চিকচিকীয়া কৰে হে নহয় মোৰে এনেও মোৰ চিকচিকীয়া কিন্তু আৰু অকণ চিকচিকীয়া হ'লে মানে ভাল হয় আৰু সমাজে ভাল পাব আপুনি আকৌ চিনেমাৰ হিৰোহে ছাৰ মানুহজন আহি পাইছে কিয় মাতিছে বাৰু মোক কিয় মাতিছে মোক এই ভালকে বুজাই কওঁ এখেতৰ চাউণ্ড বক্সটো ফাটিলেও নিজৰ ইমান চিৰিয়াছ হৈ আপুনি ইনচাল কৰিছে হয় দাদা আপোনাৰ মাত বহাব চিৰিয়াছ মেটাৰ দেশ জাতিৰ বাবে মাতটো ভাগিছে দেশ জাতিৰ বাবে মাত ভাগিছে মানে কি কৈছে কলকতি কৰিছো মাতটো ভাগিছে যে এই ভাঙা বস্তুত কেতিয়াও পানী উইচ কৰিব নালাগিছে বেছি ভাগিহে যায় হেই ভাঙা বস্তুৰ কাৰণে সদায় আঠা হেই মাতটোহে ভাগিছে মাতেই হওক বা মাথা ভঙা বস্তুৰ কাৰণে আঠা হয়নে মুখৰ এতিয়া মাথা উঠাই দিওঁ আপোনাৰ বন্ধ কৰি দিম মই দেশ জাতিৰ কথা সোধা নাই এওঁৰ ফাৰ্মাচীখন আপুনি কিয় বন্ধ কৰিম বুলি কৈছে সেইটো কওক কি 2 নম্বৰ মেডিচিন দিয়ে ছাৰ কি কথা কয় হে মিছা কথা নকব দেই বাকলি কলো কি আপোনাৰ মই যদি সদায় মাতটো মেডিচিন দি আছো মাতটো ভালেই হোৱা নাই আপোনাৰ ভোকেল কৰ্ডত বেছি ষ্ট্ৰেছ পৰিছে চাগে প্ৰব্লেম এটা হৈছে কি প্ৰব্লেম বাওঁ চকুটো আজি দেখোন ঘট ঘটকে লৰিছে নিজৰ বুলি আমি কি ডক্টৰ নহয় তুমি ডক্টৰ 12 ইয়াৰ পৰা চুলে চাবৰা চ্যালেঞ্জি হেল্ল' নধৰা হলে নলাত সোমালি হয় বুজিছ
কিয় হ'লে নহয় মেকআপৰ বস্তুবিলাক ইয়াত কিয় আপোনাৰ কি প্ৰব্লেম হৈছে আর সব গার্ডা আমার পার্সোনাল মেটারত মাত মাতিলে আমি কিন্তু বেয়া পাও এইটো কি হয় পাৰ্চনেল মেটাৰ হ'ল কি হৈছিল ক'ত ছাৰ তই দৌৰি আহি মোৰ বাইকত উঠি দিলি যে মই নে ৰাতিপুৱা মই দৌৰোৱেই কান্তলীয়া চৰত তাত সৰি যাব গোটেইকেইটা পটুৱা বুলি ভাবিছো বহুত বস্তু প্ৰয়োজন হয় দেই এইবিলাক বা আকৌ ক'ত নাই ডাঙৰ মানুহ ডাঙৰ Some oh powder আরে গার্ডা আপনি আমার মেকআপ লাগাইছে no কি নহয় হ্যাঁ আমার মেকআপ লাগালে আমি কিন্তু বেয়া পাও কই দিছি আহিছে নেকি আহিছে নেকি মইহে তোমাক সুধিছো মই আপোনাক সুধিছো মই মই বাহিৰৰ মানুহ মইনো ক ভিতৰৰ মানুহ কথা কবলৈ বাইদেউ ৰাকেশ আছে নেকি নাছিল ক'ত গ'ল মই আচলি কিয় কৈ দিলা কিয় নকওঁ ঐ আৰে ক'ত গ'ল মই বাহিৰত ৰৈ থাকিব নোৱাৰো বুজি অসভ্য শেষ সীমা আছিল অলপ আগত ক'ত বা গ'ল কিয় লাগে বিচাৰ আছে তাৰ বিচাৰ কি বিচাৰ মই নে ভিতৰলৈ যোৱা মানুহটো তই বাহিৰলৈ চুচুৱাই কিয় লৈ আপুনি চব চিগনেল মাৰিছিলে মোক এতিয়া চিগনেল মাৰিছে মোক যে কৈছে নাই মই কৈছো তই যা বুজাই খেলি মেলি এইবাৰ কি কৰ আকৌ চুচুৱাৰ ভিতৰত থৈ আহো চোৱা বোলাচোন মই এনে ধানৰ বস্তু নিয় তোৰ মন গ'লে এদিকে চুচুৰা আনি ৰ'দত দিবি আকৌ আপুনি কাম কৰি থাকক মই অকণমান ইয়াত থাকিব পাৰিমনে